হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়া পাঠটোৰ মেট্ৰিক পৰীক্ষা 2016, 2017, 2018, 2019 আৰু 2020ত অহা প্ৰশ্নবোৰ। 1 নম্বৰ প্ৰশ্নটো সুধিছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ: কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। 2 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 3 নম্বৰ, কবিয়ে বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নিদিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ হৈছে কবিয়ে জীৱনে মৰণে নিদিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। 4 নম্বৰ, তোমাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীতটো কি ৰাগৰ? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো বসন্ত ৰাগৰ। 5 নম্বৰ, বৰগীতৰ 3টা লক্ষণৰ বিষয়ে লিখা। বৰগীতৰ 3টা লক্ষণ হৈছে: 1 নম্বৰ, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। 2 নম্বৰ, বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্যৰ প্ৰকাশক। 6 নম্বৰ, যিকিবোৰক কি গীত বুলিব পাৰি? উত্তৰ: যিকিবোৰক ভক্তিমূলক গীত বুলিব পাৰি। 7 নম্বৰ, জিকিৰৰ ৰচক কোন? উত্তৰ: জিকিৰৰ ৰচক আজান ফকীৰ। 8 নম্বৰ সুধিছে, জিকিৰৰ শব্দৰ অৰ্থ লিখা। উত্তৰ: জিকিৰ শব্দৰ অৰ্থ হ'ল স্মৰণ কৰা। জিকিৰ শব্দটো জিক্ৰ শব্দৰ পৰা আহিছে। জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। জিকিৰবোৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্ৰাৰ্থনা বস্তুগীতৰ লগত তুলনা কৰিব পাৰি। সেয়ে জিকিৰক ইছলাম ধৰ্মৰ ভকতীয়া গীত বুলি ক'ব পাৰি। ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰ জিকিৰৰ মাজতে নিহিত হৈ আছে। 9 নম্বৰে সুধিছে, মধুসূদন দলং নামৰ গল্প পুথিখনৰ ৰচক কোন? উত্তৰ: মধুসূদন দলং নামৰ গল্প পুথিখনৰ ৰচক হ'ল হৰেকৃষ্ণ ডেকা। 10 নম্বৰ, হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ: হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আগন্তুক। 11 নম্বৰ সুধিছে, নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? উত্তৰ: নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰীকণা আছিল। 12 নম্বৰ সুধিছে, কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল? উত্তৰ: কবিয়ে 25 বছৰৰ পাছত মানুহজনক লগ পাইছিল। 13 নম্বৰ, দৃষ্টান্তৰ কবিতাটোৰ কবিজনৰ নাম কি? উত্তৰ: দৃষ্টান্তৰ কবিতাটোৰ কবিজনৰ নাম হ'ল হৰেকৃষ্ণ ডেকা। 14 নম্বৰ সুধিছে, গ্ৰথ অফ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থৰ ৰচক কোন? উত্তৰ: গ্ৰথ অফ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থখনৰ ৰচক হ'ল ডিম্বেশ্বৰ নেওগ। 15 নম্বৰ প্ৰশ্ন, ডেম ডেউকা কি? উত্তৰ: ডেম ডেউকা হ'ল জেকা ঠাইত হোৱা এবিধ ৰসাল বিজলুৱা ক্ষুদ্ৰ গছ। 16 নম্বৰ, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? উত্তৰ: ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা গাঁৱৰ পৰা লাভ কৰিব পাৰে। বৰ্তমান সময়তো গাঁৱৰ অঞ্চলসমূহত অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে নিৰ্বিবাদে ৰাজত্ব কৰি আছে। আমি গাঁৱতে থকা লোকসকলক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব, যাৰ ফলত এনে অঞ্চলসমূহৰ পৰা আমি অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাব পাৰিম। এনেদৰে আমি কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰিম। 17 নম্বৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি গ্ৰন্থৰ ৰচক কোন? উত্তৰ: অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি গ্ৰন্থৰ ৰচক হ'ল ডিম্বেশ্বৰ নেওগ। 18 নম্বৰ, ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক কি বোলে? উত্তৰ: ৰ'দ নপৰা চেঁচা আৰু জেকা ঠাইক চেঁচুক বোলে। 19 নম্বৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰণেতা হিচাপে পৰিচিত সাহিত্যিক গৰাকীৰ নাম লিখা। উত্তৰ: অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰণেতা হিচাপে পৰিচিত সাহিত্যিক গৰাকীৰ নাম হ'ল ডিম্বেশ্বৰ নেওগ। 20 নম্বৰ সুধিছে,
লিখকৰ মতে ছাত্ৰৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি? উত্তৰ: নিজৰ লগতে আনৰ উন্নতি সাধন কৰাই ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যসমূহ হ'ল: অবনোৱাক বনোৱা কৰা। ছাত্ৰই শিক্ষা আহৰণ কৰাৰ উপৰিও জ্ঞান অৰ্জন কৰিব লাগে, তেতিয়াহে ছাত্ৰই উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে। শিক্ষাৰ শাৰীৰিক, নৈতিক, মানসিক আৰু আধ্যাত্মিক ভাগবোৰ অনুশীলন কৰাই ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ: ফ্ৰম ভলগা টু গংগা পুথিখন পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।